নমস্কাৰ, প্ৰতিগৰাকী সেউজপ্ৰেমীক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু সন্মুখত এইখিনি হৈছে বিগনীয়া। এইখিনি মই আচলতে পেকিং কৰিবলৈ লৈছিলোঁ আৰু পেকিং কৰাৰ সময়তে আপোনালোকৰ কাৰণে এটা ভিডিঅ' কৰি ৰাখিছোঁ। ইয়াত মুঠতে 10টা প্ৰজাতিৰ বিগনীয়া আছে। আপোনালোকক বহুকেইটা প্ৰজাতি ইয়াৰ দেখুৱাই হোৱা নাই, কিন্তু এনেদৰেই বিক্ৰী হৈ গৈছে। অফলাইনতো যথেষ্ট বিগনীয়া বিক্ৰীৰ প্ৰতি যথেষ্ট ভাল সঁহাৰি পাইছোঁ, তাৰ কাৰণে ধন্যবাদ। এইখিনি গুৱাহাটীলৈ পঠোৱা হ'ল। তাৰপাছতে এইখিনি পঠোৱা হৈছিলে নগাঁৱলৈ। ইতিমধ্যে পাইছেগৈ প্লাণ্টছখিনি, আৰু একেদিনাই মই পেকিং কৰি পেলাই এই গুৱাহাটী, নগাঁও এনেকৈ পঠিয়াবলৈ চেষ্টা কৰিছিলোঁ। এওঁ 5টা বিগনীয়াৰ লগতে এগ্লনিমা আৰু এল'কেচিয়াৰ এটা প্লাণ্ট লৈছে। তাৰপাছতে যোৰহাটলৈও পঠোৱা হৈছিল। এইখিনি যোৰহাটৰ এগৰাকী সেউজপ্ৰেমীৰ ওচৰলৈ পঠিয়াইছিলোঁ। ৰেড ৱাইন, এগ্লনিমা, ট্ৰিফাৰ্ণ, পিচ লিলি, চাইনাডলৰ আকাৰটো বহুত ডাঙৰ, খুব ধুনীয়া। আপোনালোকে ল'ব পাৰে দেই, বৰ ধুনীয়া প্লাণ্ট। এইখিনিও যোৰহাটৰ আন এগৰাকী সেউজপ্ৰেমীয়ে সংগ্ৰহ কৰিছে। মুঠতে এই গোটেইখিনি প্লাণ্ট একগোট কৰি পেকিং কৰিবলৈ লোৱাৰ সময়খিনিত ইমানেই মহে কামুৰিলে, এনেদৰে এটা ব্যৱস্থা কৰি লৈছোঁ আৰু পেকিংখিনি কৰি সম্পূৰ্ণ কৰিলোঁ। মই যিহেতু অকলেই সকলোখিনি কাম কৰোঁ, মোৰ ছোৱালী প্ৰতিপালনৰ পৰা ঘৰৰ নিত্য নৈমিত্তিক কৰ্মখিনিৰ পৰা প্লাণ্টলৈকে সকলোখিনি মই অকলেই কৰোঁ, সেইকাৰণে সময়ো লাগে। তাৰ মাজতে মেনেজ কৰিবলৈ চাইছোঁ, আৰু মেনেজ কৰাত দিয়কচোন, আমি মহিলাসকল খুবেই ভাল নহয়নে? যি নহওক, এনেকৈ পঠোৱা হ'ল। আৰু আজিও বিক্ৰী প্লাণ্ট লৈ আহিছোঁ, আৰু বিক্ৰী প্লাণ্টত আজি প্ৰথমতে মই কালাডিয়াম দেখুৱাবলৈ বিচাৰিছোঁ। এই কালাডিয়ামটো যদিও আপোনালোকক দেখুৱাইছোঁ, এইটো কিন্তু কোনেও নিবিচাৰিব, যিহেতু এইটো মোৰ নিজৰ প্লাণ্টৰ পৰা প্ৰপাগেট কৰি এটা বনাবলৈ এগৰাকী বায়ে মোক কৈ থৈ গৈছিলে। তেওঁ ফুল নিবলৈ আহোঁতে যেতিয়া মোৰ এই কালাডিয়াম দুটা দেখিছিলে, লগতে এই দুটা দেখিয়েই তেওঁ কৈছিলে যে মোৰ কাৰণে এটা এটা বনাই থ'বা, আৰু মই তেনেকৈয়ে তেওঁৰ কাৰণে বনাই এতিয়া বৰ্তমান ৰেডি কৰি ৰাখিছোঁ। মাত্ৰ আপোনালোকক দেখুৱাইছোঁহে, তাৰ মানে সৌন্দৰ্যটো খুবেই সুন্দৰ, সেইটো কথাৰ কাৰণে বিৰাট বেছি ধুনীয়া। তাৰপাছত বিক্ৰীৰ কাৰণে এভেইলেবল থকা যিখিনি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, প্ৰথমতে দেখুৱাবলৈ বিচাৰিছোঁ এইটো এটা খুব ধুনীয়া প্ৰজাতি, যিটো প্ৰজাতি মানে বহু সেউজপ্ৰেমীয়ে সংগ্ৰহত ৰাখিবলৈ ভাল পায়। মিকি মাউচ কালাডিয়াম। মিকি মাউচ কালাডিয়ামৰ এই ভেৰিগেশ্যনটো যে পৰে ৰঙা এবখলাকৈ, বৰ বিভিন্ন ধৰণেৰে পৰে, আৰু সেই কথাটোৰ কাৰণে খুবেই ভাল লাগে। আপোনালোকেও সংগ্ৰহ কৰিব পাৰে, এভেইলেবল আছে। তাৰপাছতে দেখুৱাইছোঁ হিলো বিউটি কালাডিয়াম। হিলো বিউটি কালাডিয়াম অথবা আৰ্মি কচু বুলি আমি যাক কওঁ, আৰু সঁচাকৈয়ে দেখিবলৈ বৰ ধুনীয়া লাগে। আৰু আটাইতকৈ ভাল লগা কথাটো কি জানেনে? মই এই কালাডিয়ামটো এইটো কাৰণেই ভাল পাওঁ, অন্য কালাডিয়ামসমূহৰ লগত এই কালাডিয়ামটোৰ পাতৰ যিটো ভেৰিগেশ্যন, সেইটো মুঠেই নিমিলে, আৰু সেইকাৰণে অন্য কালাডিয়ামতকৈ ব্যতিক্ৰম। আৰু এথোপা যেতিয়া এটা টাবত একেলগে থাকে, সঁচাকৈয়ে হিলো বিউটি কালাডিয়ামটোৰ সৌন্দৰ্য দুগুণে বৃদ্ধি পায়। তাৰপাছতে এই কালাডিয়ামটো চাওক। এই কালাডিয়ামটোৰ ভিতৰৰ ষ্ট্ৰাইপসমূহ ডাৰ্ক গ্ৰীণ কালাৰৰ, আৰু অলপ ৰঙা ধৰণৰ শ্বেডো এটা পৰে, খুবেই ধুনীয়া লাগে দেখিবলৈ। আপোনালোকে এই কালাডিয়ামটো সংগ্ৰহ কৰিব পাৰে, বৰ মৰম লগা। কিন্তু এইটো আৰু সেইটোৰ মাজত কিন্তু পাৰ্থক্য আছে, একেটা প্ৰজাতি নহয়। ইয়াৰ ভিতৰৰ ষ্ট্ৰাইপসমূহ ডাৰ্ক ব্ৰাউন কালাৰ নিচিনা, আৰু পাতবিলাক খুব মৰম লগা কোমল এটা গুলপীয়া ৰং গোটেই পাতটোতে পৰি থাকে। গতিকে এই প্ৰজাতিটোও এভেইলেবল আছে। আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে, এটা স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বটটো লৈ মোলৈ হোৱাটছএপত মেছেজ কৰিব। এইখিনি হৈছে কালাডিয়ামৰ প্ৰজাতি। মই আপোনালোকক প্ৰত্যেকটো প্ৰজাতি দেখুৱাইছোঁ। এইটো আৰু এইকেইটা প্ৰজাতিৰ কিন্তু একে নহয়, বেলেগ বেলেগ প্ৰজাতি হয়। ইয়াৰ ভিতৰৰ ষ্ট্ৰাইপসমূহ দেখিছেনে? ইয়াৰ ভিতৰৰ ষ্ট্ৰাইপসমূহ সেউজীয়া, আৰু এইটো আকৌ অন্য এটা প্ৰজাতি। এইটোৰ প্ৰজাতিত ইয়াৰ ষ্ট্ৰাইপসমূহো ৰঙাৰ নিচিনা, আৰু পাতৰ ৰংটোও ৰঙা নিচিনা, তাত ভেৰিগেশ্যন পৰে। গতিকে ইমান ধুনীয়া ধুনীয়া ৰঙৰ কালাডিয়াম আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে, নিশ্চয়কৈ কৰক। আৰু কালাডিয়ামৰ আটাইতকৈ ভাল লগা কথা এইটোৱেই যে ইয়াক ৰ'দে বৰষুণে আপুনি পেলাই থৈ দিয়ক, ইহঁতৰ যেতিয়া ওলোৱাৰ সময় আহে, তেতিয়া সিহঁতে কোনো সাৰ পানী নোপোৱাকৈ নিজে নিজে ওলাই আহে। সাৰ পানী পালেটোতো বিৰাট বেছি ধুনীয়া হয়, কিন্তু সাৰ পানী আপুনি যদি দিবও পৰা নাই, মৰি নাথাকে। কিন্তু বহু লোকৰ শুনো গেলি গৈছে বুলি, বৰষুণৰ পৰিমাণটো বহুত বেছি যেতিয়া পাই যায়, তেতিয়াই গেলি যায়। গতিকে আপোনালোকে সেই কথাটো অকণমান লক্ষ্য কৰিব। এইটো আন এটা খুব ধুনীয়া কালাডিয়ামৰ প্ৰজাতি। এই প্ৰজাতিটো যেতিয়া পাতখিলা সম্পূৰ্ণ পুৰঠ হৈ পৰে, তেতিয়া ভিতৰৰ অংশখিনি একদম গুলপীয়া ফুটফুট নিচিনা হৈ পৰে, লগত বগা ভেৰিগেশ্যনটো আহে, বিৰাট ধুনীয়া লাগে দেখিবলৈ। তাৰপাছত
তাৰপাছতে এইটো এটা প্ৰজাতি, এইটো প্ৰজাতিৰ পাতৰ এই কাষটো বৰ ভাল লাগে, এনেকৈ অকণমান পাতৰ চেপটো জোঙা আৰু কটা কটাৰ নিচিনা। লগতে এই ৰংটো যে দেখিছে, সম্পূৰ্ণ পাতখিলাই এই ৰংটোৱে দুদিনমানৰ পিছত আগুৰি ধৰে, বৰ ধুনীয়া লাগে, ৰাণী পিংক কালাৰৰ নিচিনা হৈ পৰে, বৰ ধুনীয়া লাগে। তাৰপাছতে এইটো ক'ৰ পুলি জানেনে? এইটো হৈছে মই যে এইমাত্ৰ দেখুৱাইছিলোঁ এই প্ৰজাতিটোৰ পুলি। চাওকচোন, একেটাই প্লাণ্ট, একেটাই প্ৰজাতি, কিন্তু প্ৰত্যেকটো আকাৰতে ইয়াৰ ভেৰিগেশ্যনসমূহ বেলেগ বেলেগ। গতিকে কালাডিয়ামৰ প্ৰজাতিসমূহক আপোনালোকে সংগ্ৰহ কৰক, খুবেই ধুনীয়া ধুনীয়া প্ৰজাতি। অৱশ্যে বহু লোকে মোৰ পৰা সংগ্ৰহ কৰি ৰাখিছেও দেই, আৰু ধুনীয়া ধুনীয়া প্ৰজাতি আছে কালাডিয়ামৰ। এইটো আন এটা প্ৰজাতি, এইটো প্ৰজাতিত আকৌ ৰঙা ভেৰিগেশ্যনটো পৰাৰ লগতে অলপমান স্পট পৰি থকাৰ নিচিনা লাগে। মুঠতে ইটোতকৈ সিটো চৰা, সিটোতকৈ ইটো চৰা। এইটোৰ আকৌ ভিতৰৰ অংশখিনি বগা হৈ পৰে, আৰু যেতিয়া জোপোহা হৈ টাবটোত থাকে, মোৰ নিজৰ জোপায়ে মই মানে বিৰাট ধুনীয়া দেখোঁ। আপোনালোকেও এইটো সংগ্ৰহ কৰিব পাৰে। গতিকে আজি মোটামুটি মোৰ ওচৰত যিখিনি কালাডিয়াম বৰ্তমান বিক্ৰীৰ কাৰণে এভেইলেবল হৈ আছে, অৱশ্যে বহুখিনি বিক্ৰী হৈও আছে, তথাপি আপোনালোকক দেখুৱাব পৰা নাছিলোঁ, সেইকাৰণে দেখুৱালোঁ। যদি ল'বলৈ বিচাৰে যোগাযোগ কৰিব। তাৰপাছতে দেখুৱাইছোঁ ফাইলোডেণ্ড্ৰনৰ এটা খুব ধুনীয়া গৰ্জিয়াছ প্ৰজাতি, যিটো প্ৰজাতিৰ নাম হৈছে চকো এম্প্ৰেছ। চকো এম্প্ৰেছ খুব ভাল লগা এটা প্ৰজাতি। কাষত ৰেফাৰেঞ্চ ফটোখনত দেখিছেনে কিমান ধুনীয়া ইয়াৰ, মানে যেতিয়া ই পুৰঠ হৈ পৰে সঁচাকৈ বৰ বেছি ধুনীয়া লাগে। মোৰ নিজৰ প্লাণ্টটো সেই ৰেফাৰেঞ্চ ফটোখনৰ নিচিনাই হৈ পৰিছে। গতিকে আপোনালোকে যিসকলৰ নাই, যদি সংগ্ৰহ কৰিম বুলি ভাবিছে, খুব ধুনীয়া আকাৰৰ প্লাণ্ট, হেল্ডি প্লাণ্ট বিক্ৰীৰ কাৰণে আছে, আৰু খুব ধুনীয়া দামত আপোনালোকে ল'ব পাৰিব। তাৰ পাছতেই দেখুৱাবলৈ লৈছোঁ আন এটা খুব ধুনীয়া, মোৰ মানে ফাইলোডেণ্ড্ৰন বুলি ক'লে প্ৰত্যেকটো প্ৰজাতিয়ে মোৰ প্ৰিয়, কিন্তু ব্যক্তিগতভাৱে কিছুমান প্ৰজাতি থাকে নহয়। ব্লেক কাৰ্ডিনেল মোৰ খুব ভাল লগা এটা ফাইলোডেণ্ড্ৰনৰ প্ৰজাতি, আৰু ইয়াৰ পাতৰ এই কোমলতাৰ যিটো ৰং, এই ৰংটো মানে ইমান বোল্ড লাগে, বিৰাট ধুনীয়া লাগে। আৰু আটাইতকৈ ভাল লগা কথাটো কি জানেনে? ফুল নিবলৈ অহা সেউজপ্ৰেমীসকলে যেতিয়া মোৰ নিজৰ ভাগৰ কাৰ্ডিনেলটো দেখে, তেতিয়াই কিন্তু এনেকুৱা ধৰণৰ কাৰ্ডিনেল এটা ক্ৰয় কৰি লৈ যায়। তাৰ পাছতেই আহিছোঁ বিগনিয়াময় হৈ থকা পৰিৱেশ, আৰু সেই পৰিৱেশৰ মাজতে পুনৰ বিগনিয়া লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ আপোনালোকে সঁহাৰি আগবঢ়াব, আৰু বঢ়ায়ো আছে, তাৰ কাৰণে ধন্যবাদ। ইভা পাৰাডাইজ, এইটো খুব ধুনীয়া এটা প্ৰজাতি। আচলতে ভিডিঅ'ত আপোনালোকে ইয়াৰ প্ৰকৃত যিটো সৌন্দৰ্য সেইটো হয়তো অনুমান কৰিব পৰা নাই, কিন্তু সন্মুখৰ পৰা দেখা প্ৰত্যেকগৰাকী সেউজপ্ৰেমীয়ে কিন্তু ইভা পাৰাডাইজ সংগ্ৰহ কৰিছে। গতিকে আপোনালোকক দেখুৱাইছোঁ মই, খুব ভাল লগা এটা প্ৰজাতি, আপোনালোকে নিশ্চয়কৈ ল'ব পাৰে। তাৰ পাছতেই নতুনকৈ মই আনিছোঁ, প্ৰজাতিটো নতুন বুলি নকওঁ, কিন্তু মই বিক্ৰীৰ কাৰণে নতুনকৈ আনিছোঁ পিংক ছাটিন। এইটো পিংক ছাটিন বুলি কোৱা হয়, আৰু কিয় কোৱা হয় জানেনে? যেতিয়া ঠাণ্ডাৰ সময়খিনি আহে, সেই সময়খিনিত এই প্ৰজাতিটোৰ পাতখিনি সম্পূৰ্ণৰূপে গুলপীয়া হৈ পৰে, ডাঠ গুলপীয়া। এই পাতটোত অকণমান সেই ৰংটো আহিছেই, দেখিছেনে? এই পাতটোৰ কাষটোৰ দৰে গোটেই পাতখিলা যেতিয়া সম্পূৰ্ণ গুলপীয়া ৰঙেৰে আৱৰি ধৰে, কিমান ভাল লাগে ভাবকচোন। তাৰ পাছতে আন এটা, এইটো খুব ধুনীয়া প্ৰজাতি, জুৱেল বিগনিয়া বুলি যাক কোৱা হয়। আৰু এই প্ৰজাতিটোৰ পাতৰ যিটো ৰং বা চেপ, অকণমান মানে কিবা এটা মৰম লগা কোমলতা আছে, অলপ মানে বাকী বিগনিয়াৰ পাতখিলাবিলাকতকৈ ক্ষীণ নিচিনা, বৰ ধুনীয়া লাগে দেখিবলৈ। বিক্ৰীও ভাল দেই, এই প্ৰজাতিটোও বিক্ৰী খুব ধুনীয়া হৈছে, আপোনালোকেও সংগ্ৰহ কৰিব পাৰে। খুব ধুনীয়া প্ৰজাতি জুৱেল। তাৰ পাছতেই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ চিলভাৰ কুইন বিগনিয়াৰ পাতৰ যিটো আকাৰ, সেই আকাৰটো দেখিছেনে কেনেকুৱা ডাঙৰ, তাৰমানে যথেষ্ট ডাঙৰ আকাৰৰ পাত, আৰু বিৰাট বেছি হেল্ডি প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল হৈছে, ইতিমধ্যে বিক্ৰী হৈছেও। গতিকে আপোনালোকেও যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰে। খুবেই ধুনীয়া চিলভাৰ কুইন, আকাৰটো চাওকচোন। আৰু বিগনিয়া বুলি ক'লে সঁচাকৈয়ে বৰ ধুনীয়া কিন্তু দেই প্ৰজাতিসমূহ, মানে বিগনিয়াৰ পৃথিৱীখনত এবাৰ সোমাই যোৱাৰ পাছত ওলাব কিন্তু নোৱাৰি, সেইটো মানে মই এইকেইদিনতে অনুভৱ কৰিব পাৰিছোঁ। গতিকে চিলভাৰ কুইন বিগনিয়াও আছে এভেইলেবল বিক্ৰীৰ কাৰণে। আপোনালোকে যদি সংগ্ৰহত ৰাখিম বুলি ভাবিছে নিশ্চয়কৈ সংগ্ৰহ কৰক। গাড়ীত পঠিয়াবলৈ বিৰাট বেছি সুবিধা, অফলাইনততো গৈয়ে আছে, গাড়ীত পঠিয়াবলৈও কিন্তু বহুত বেছি সুবিধা, পথটোৰ সৈতে যিহেতু দিব পাৰি। গতিকে এইখিনি বিগনিয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আশা কৰোঁ আপোনালোকে ভাল পালে। লগতে এই প্ৰজাতিটোৰ নামটো হৈছে চালচা। মই ইয়াৰ আগৰ ভিডিঅ'টোতো দেখুৱাইছিলোঁ।
ইয়াৰ প্ৰকৃত ৰংটো মই কাষত দিয়া ফটোখনৰ নিচিনাহে, কিন্তু ইয়াৰ অকণমান ৰংটো এতিয়া আহিবলৈ আকৌ আৰম্ভ কৰিছেই। ঠাণ্ডাৰ দিনত সম্পূৰ্ণৰূপে সেই ৰেফাৰেঞ্চ ফটোখনত যে দেখুৱালোঁ তেনেকুৱাই হৈ পৰে। গতিকে যোগাযোগ কৰিব।